নৱমীৰ দিনাখন ৰাতিপুৱাই উঠি ঘৰতে ব্ৰেকফাষ্ট কৰি আমাৰ আৰু ব্ৰেকফাষ্ট বুলি ক'লে ৰুটি আৰু দুপৰীয়া লাঞ্চ চাঞ্চ নাই অকল ভাত তো সেয়াই আৰু তো আমি গোটেই দাদা আৰু মই দুপৰীয়া ধুনীয়াকৈ চিকেন বিৰিয়ানী বনাবলৈ আমি মানে চিকেন আনিব গৈছিলোঁ চাৰিআলিলৈ লগতে মই বনালোঁ কাষ্টাৰ্ড মই মানে কাষ্টাৰ্ড খায়ো ভাল পাওঁ আৰু বনায়ো ভাল পাওঁ তো কাষ্টাৰ্ড বনাওঁ দাদাই বিৰিয়ানী বনালে বৌ আহিছিলে আৰু বৌৰ ভায়েক আহিছিলে আৰু মা দেউতা মই দাদা বৌ গোটেইকেইটাই একেলগে বহি ঘৰতে বিৰিয়ানী বনাই গোটেইকেইটাই নৱৰাত্ৰিৰ দিনাখন খালোঁ ধুনীয়াকৈ একদম লেকচাৰ দি তাৰপিছত কাষ্টাৰ্ডো খালোঁ বিৰিয়ানী খোৱাৰ পিছত তাৰপিছত গধূলি আকৌ মই কি কৰিলোঁ বোলো কাপ কেক বনাওঁ বহুত দিনৰ পৰা মায়ে মানে অ'ভেনটো চলোৱাই নাছিল মাইক্ৰ' অ'ভেনটো তো মানে তেনেকৈ নচলোৱাৰ কাৰণে আৰু মই কি কৰিছোঁ বোলো কাপ কেকে বনাওঁ অকল 6 মিনিটমানতেই তাতে হৈ যায় কাপ কেকটো বেছি টাইম নালাগে তো মই ভাবিলোঁ একেলগে কাপ কেকো বনাই লওঁ আজি তো ইয়াত ধুনীয়াকৈ ফুলিছে দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে তো তেনেকৈ আৰু কাপ কেক